জয় জুবিন দা। এইবাৰ পূজাত এইটোৱে মোৰ কাৰণে বেষ্ট হ'ব দাদা। আমাৰো ধোঁৱা ওলাইছে। 2 ঘণ্টা ট্ৰেফিক জামত ফচি আহি আমি যদি এনেকুৱা ধোঁৱা বস্তু খাবলৈ পাওঁ, দিছ ইজ নট একচেপ্টেবল। পূজা চাবলৈ আহিছো ভাগিনটোৰ লগত। সি এইবাৰ ডিব্ৰুগড়ত পূজা চাবলৈ আহিছে। পূজা কেনেকুৱা হ'ব নাজানো, এইবাৰ জাষ্ট ওলাইছো আৰু মা দুৰ্গাক দৰ্শন কৰি আহো বুলি। আপোনালোকে যদি কেতিয়াবা আমাৰ ফালে আহে তেনেহলে এই সুৰংগটোৰ ভিতৰেদি আহিব লাগিব, আৰু কেনেবাকে যদি এই গাঁতটোত গাড়ী ফচি যায় তেনেহলে মোক দুখ নিদিব। চৰকাৰে ঠিক কৰি নিদিয়ে, আমিনো কি কৰিম। এইকেইদিন কিন্তু বেটাৰী ৰিক্সাবোৰে ভালকৈ পইচা কমাইছে। যি কি নহওক, মানুহবোৰে যে খোজকাঢ়ি অহা যোৱা কৰিব লগা নহৈছে আজিকালি। আমি যে আগতে খোজকাঢ়ি কিমান দূৰ গৈছিলো, গাড়ী মিটাৰেও ঢিপ ঢিপ মাৰিছে, মানে আকৌ 1000 টকা তেল ভৰাব লাগে। 2 কিলোমিটাৰ ওলাই আহিছিলোহে 1000 টকা খৰচ হলেই। খমখমীয়া নোট কেইখন দিবলৈ মনে যোৱা নাছিল। উপায় নাই, গাড়ীত উঠি চাল মাৰিবলৈ হলে পইচা খৰচ কৰিবই লাগিব। তেল ভৰাই বুকু ফিন্দাই আকৌ গাড়ী ঘূৰাই ললো পূজা চাবলৈ বুলি। আপোনালোকে গেছ কৰকচোন, এই ভিউটো কোনডোখৰ ঠাইৰ হয় ডিব্ৰুগড়ৰ? মই কৈ দিছো, গেছ কেকাৰৰ ভিতৰত। অভাৰব্ৰিজখন বনাই দিয়াৰ পিছৰে পৰাই ধুনীয়াকৈ দেখি পোৱা হ'ল। আপোনালোকৰ কাৰণে মোৰ মোবাইলটো বাহিৰত উলিয়াই ভিডিঅ' বনালো। যদি পৰি যোৱাহেঁতেন কি হ'লহেঁতেন? জাষ্ট ধেমালি কৰিছো দেই আপোনালোকক। এইডোখৰ বৰবৰুৱা 0 পইণ্ট। মই জনাত বহুত মানুহৰ কনফিউজ হয় ইয়াত আহিলে, কোনফালে যাম কোনফালে নাযাম। বৰবৰুৱাত আগবাৰৰ নিচিনা মানুহ নাই, মানুহতকৈ দোকানহে বেছি দেখিছো। মই ঠিকেই ধৰিছিলো এইবাৰ পূজাত ইমান মানুহ নহ'ব বুলি। ভৱিষ্যতে বাবা চাবা বনি নাযাওতো। আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখাইছো আপোনালোকক। উচুপনি দোকানখন সেইখন। ছোৱালীজনী কিন্তু ভাল সাহসী দেই। তাইৰ পাৰ্চনেল লাইফটো যেনেকুৱাই নহওক কিয়, বহুতে ক'ব পাৰে তাই এনেকুৱা তেনেকুৱাহে, কিন্তু মই ব্যৱসায়ী হিচাপে চেলুট দিছো তাইক। সাহসী আছে ছোৱালীজনী। এনেই ব্যৱসায় কৰিব নোৱাৰে যোনে তোনে। ছচিয়েল মিডিয়াটোক কেনেকৈ ইউজ কৰিব লাগে তাই ভালকৈ জানে। বৰবৰুৱাত সোমাম বুলি ভাবিছিলো, বৰবৰুৱাত নোসোমালো। মানে মানুহ ইমান পোৱাই নাই, ডাইৰেক্ট ডিব্ৰুগড় যাওঁগৈ। মানে এইবাৰ ইমান পূজা চাই ভাল নালাগিব, মানে কাৰণ চিটুৱেশ্যনটো সকলোৱে গম পাইছে চাগে কেনেকুৱা হৈ আছে। কিন্তু বতৰৰ ফল বতৰত খাব লাগে বুলি কয় ন, সেইকাৰণে আহিছো। মানে ৰাস্তাত মানুহে নাই আকৌ, নৰ্মেল দিনৰ নিচিনা তেনেকুৱা টাইপ। আগতে ধৰি লওক পূজা বুলি ক'লে গোটেই ৰাস্তাটোতে ভিৰ থাকে। এইবিলাক ৰাস্তাত চাওকচোন আপোনালোকে, মানুহ ৰাস্তাত চাওকচোন। এইডোখৰ জেগা আগতে আমি খোজকাঢ়িব নোৱাৰো, ইমানেই মানুহ ভিৰ হৈ থাকে। আগবছৰ আহিছো, তাৰ এবছৰ 2 বছৰ আগত তেনেকে আহিছো, মানুহে নাই আকৌ। মাৰৈপট্টি ফালে যোৱা ৰাস্তাটো বন্ধ কৰি দিলে। চকেডিং হৈ থানাৰ চাৰিআলি ওলাবগৈ লাগিব। আজি মই ট্ৰেফিকত ফচিলো বুলি ধৰি লৈছো আৰু। 9টা বাজিলেই, টোপনিও ধৰিছে মোৰ। মানে এই টাইমটোত খুব টোপনি ধৰে। যদি মই আলহী ঘৰত ফুৰিবলৈ যাওঁ তেতিয়াও টোপনি ধৰে। গাড়ীত গৈ থাকিলেতো আৰু বেছি ধৰে, কাৰণ এচিটো চলি থাকে। কেতিয়াবা খালে বিলে ভৰাই পাম বুলিয়ে ভয়। মই ঠিকেই ধৰিছিলো ট্ৰেফিক জাম পাম বুলি। আধা ঘণ্টামান লাগি যাব চাগে ট্ৰকেডিং পাবলৈ। সেইখন চাওকচোন, মোৰ আগত ৰখি আছে ফৰচুনাৰ গাড়ীখন। একো নাই, ময়ো ল'ম এদিন। মোৰ এটা স্বভাৱ আছে, মই যে বেলেগৰ উন্নতিত নজ্বলো। কাৰণ মই নিজে কষ্ট কৰি যিকোনো বস্তু এটা ল'ব পাৰিম বুলি জানো যে, সেইকাৰণে চাগে ভিতৰৰ পৰা সেই জ্বলন ভাৱটো নাহে। 10টা বজাত আহি ফাইনেলি পূজাৰ ঠাই পালোহি। 15 মিনিটমান গাড়ী পাৰ্কিং কৰিবলৈ জেগা বিচাৰোতে গ'ল। ভাল লাগিছে দেখি, জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই যে এইবাৰ পূজা পাতিছে। মা ওচৰৰ পৰা ওলাই আহিয়ে ভোক লাগিল, কিবা এটা খাই লওঁ বুলি ভাবিলো। ফ্ৰাইড ৰাইচ 2 প্লেট অৰ্ডাৰ দিলো। প্ৰথম এচামুচ খাওঁতে ধোপা ধোপা গোন্ধ পালো। কনফাৰ্ম কৰিবলৈ নেক্সট চামুচ খাই চালো, সঁচাকে হয় আকৌ ধোপা ধোপা গোন্ধাইছে। দাদা দাদা, আমাৰো ধোঁৱা গোন্ধাইছে। আপোনালোকে একবাৰ খাই চাওকচোন, মই ভাল নালগা গোন্ধাইছে ধোঁৱা দেৰিলে। দুঘণ্টা ট্ৰেফিক জামত ফচি নোৱা লগা এই ফ্ৰাইড ৰাইচ খাবলৈ পাইছোঁ। দাদা এইটো চাওক না, ধোঁৱা ওলাইছে। এইটো চাওক না, এইটো ধোঁৱা ওলাইছে। কেনেকৈ খাম? 2 ঘণ্টা ট্ৰেফিক জামত ফচি আহি আমি যদি এনেকুৱা ধোঁৱা বস্তু খাবলৈ পাওঁ, দিছ ইজ নট একচেপ্টেবল। CM ছাৰক জনাই দিম আমি মুখ্যমন্ত্ৰী। মুডটো বেয়া হৈ গ'ল, নাখাওঁ বুলি গুচি আহিলো পানী বটলৰ পইচা দি। পূজা বুলি নতুন কাপোৰ এটা ল'বলৈ মল এটাত সোমালো। পিন্ধি যোৱা কাপোৰটো চেঞ্জ কৰি নতুন কাপোৰটো পিন্ধি ললো। অলপ টাইম ঘূৰাৰ পাছত আকৌ নতুন ৰেষ্টুৰেণ্ট এখনত সোমালোগে। আকৌ ভজা ভাতকে অৰ্ডাৰ কৰিলো। ভাগিনটোৱে মই দগৰি খালো। কাউণ্টাৰত থকা চফ গুটি কেইটাকো এৰি নিদিলো, সিহঁতকো চুবালো। কথা এষাৰ আছে নহয়, ফ্ৰীকে পালে মানুহে ফেনাইলো খাই দিয়ে বুলি। এইবাৰ চকু পৰিল চশমাৰ ওপৰত। ভিতৰত সৰু ল'ৰা এটা আজিও জীয়াই আছে নহয় মোৰ। যিটো দেখো সেইটোকে লওঁ লাগে। জুবিনদাৰ ফটো ৰাস্তাত বেছি লাগি আছে নেকি পূজা চাবলৈ অহা মানুহতকৈ। আজি পূজাৰ 2য় দিনৰ কাৰণে হৈছে নে জুবিনদাৰ মৃত্যু হৈ যোৱাৰ কাৰণে মানুহবোৰে পূজা চাবলৈ আহিব বিচৰা নাই, মই নাজানিছো। ভাগিনটোক পিষ্টল এটা কিনি দিলো। সুবিধা পাই ময়ো নিজকে 10 বছৰীয়া ল'ৰাটো কৰি চাঞ্চতে গুলি 2টামান ফুটাই ললো। আমাৰ ঘৰৰ ভতিজীজনী লৈও নাচি নাচি কথা কোৱা কাঁইট নোহোৱা কেকটাছ এটা লৈ ললো। আৰু ইমানতে আজিৰ ভিডিঅ'টো সামৰণি মাৰিলো। জয় আই অসম।